হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল দীপ ব্লগছ। তো বন্ধুসকল, সদায় আপোনালোকক ঘৰত বহি বহি কিবা কিবি ভিডিঅ' দেখুৱাই থাকোঁ। তো আজি ভাবিলোঁ যে অকণমান বেলেগতকৈ বেলেগ দেখুৱাওঁ। তো ময়ো গৈ আছোঁ ফুৰিবৰ কাৰণে। তো আপোনালোকৰ লগত লৈ গৈ আছোঁ ফুৰাবৰ কাৰণে। তো ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকক আৰু মোৰ লগত ভিডিঅ'টো। তেনেহ'লে বলক আমি ফুৰিবলৈ যাওঁ। তো বলক এতিয়া বন্ধুসকল, ফাইনেলি আহি পালোঁ মই টংলাৰ পৰা এতিয়া মানে গুৱাহাটীৰ বাছত উঠিম। তো আপোনালোকে চাই। তো বন্ধুসকল, ফাইনেলি মই বাছত উঠি ল'লোঁ। তো এতিয়া মই গুৱাহাটীৰ বাছত উঠি ল'লোঁ টংলাৰ পৰা। এতিয়া খালী বাছ দেখা পাইছে কোনো কাৰণে। তো মই ৰিজাৰ্ভ কৰি লৈছোঁ। অ' ড্ৰাইভাৰ দা, ঐ ৰিজাৰ্ভ কৰি লৈছোঁ না মই ৰিজাৰ্ভ কৰি লৈছোঁ এইয়া চেকাৰ দা। তো অকলে তাৰমানে উঠি ল'লোঁ। তো আপোনালোকে চাই থাকক, মানে বম মজা লাগব আজি অকলে পুৰা ফুল বাছটো। কিবা মিলাই খুৱালো বুকুৰে ভিতৰতো চেনাই মৰমে বোৱালো চাহৰে লগতে চেনাই কিবা মিলাই খুৱালো বুকুৰে ভিতৰতো চেনাই মৰমে বোৱালো ঐ কলি যাই হালি জানি নাচিলে ঐ নাচোনাত বুকুখন দেখালে ঐ পকা মিঠৈ ঐ লালি মিঠৈ ঐ তেতিয়াহে বুজিলি মৰম মিলাই খুৱালো খুৱালো তো বন্ধুসকল, ফাইনেলি মই নাৰেংগী আহি পালোঁ। এতিয়া মই তাৰমানে গাড়ীত থকাৰ কাৰণে ইমান ভিডিঅ' কৰিব নোৱাৰিলোঁ। তো আপোনালোকক কিবা কিবি দেখুৱাম। তো আপোনালোকে ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ চাই থাকিব। মানে বহুত